মই যেটো ম্যাথমেটিক্স সিরিজ স্টার্ট কৰিছো এই ম্যাথমেটিক্স সিরিজটো যেটো নাম্বার সিস্টেম এই নাম্বার সিস্টেমৰ এটো এটা সেকেন্ড ভিডিও ফার্স্ট ভিডিওটো মই অলরেডি আপলোড কৰি ৰাখিছো যদি আপুনি ফার্স্ট ভিডিওটো চোৱা নাই সেই ফার্স্ট ভিডিওটো চাই পেলাই এই সেকেন্ড ভিডিওটো চাওক অন্যথা আপুনি বুজি নাপাব কাৰণ ফার্স্ট ভিডিওটোৰ লগত সেকেন্ড ভিডিওটো লিংক আছে নাম্বার সিস্টেমৰ পৰা আপুনি এনে কিছুমান কোৱেশ্চন দেখিব যত আপোনাক কোৱা থাকিব যে এটো এটা সংখ্যা এটো এটা সংখ্যা এটো এটা সংখ্যা এটো এটা সংখ্যা এই চাৰিটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা 9 ৰে হৰণ যায় বা এনেকে থাকিব চাৰিটা সংখ্যা দিয়া থাকিব তাত তিনটা সংখ্যা 9 ৰে হৰণ যায় কোনোবা এটা না যায় আপোনাক টেস্ট কৰি উলিয়াবলৈ দিব এতিয়া ইমান ডাঙৰ ডাঙৰ যদি চাৰিটা সংখ্যা দিয়া থাকে আপুনি কি চাৰিটা সংখ্যা টেস্ট কৰি থাকিব নেকি হৰণ কৰি তাৰ কাৰণটো এটা শৰ্টকাট মেথড থকাটো উচিত সেই মেথড কেটাকে মই আপোনাক শিকাই দিছো শুনক যিখিনি কাৰণে আপুনি শিকিব লাগিব যে কোনোবা এটা সংখ্যা 2 ৰে হৰণ যায় নে না যায় তাৰ কাৰণে আমি কেনেকৈ টেস্ট কৰো 3 ৰে হৰণ যায় নে না যায় তাৰ কাৰণে আমি কেনেকৈ টেস্ট কৰো বা 6 7 8 9 10 11 এইবিলাকে হৰণ যায় নে না যায় এটা ডাঙৰ সংখ্যা তাক আমি কেনেকৈ টেস্ট কৰো নাম্বাৰটো যিমান ডাঙৰ নহওক 2 7 5 6 0 8 লাষ্টৰ সংখ্যাটো যদি যুগ্ম হয় যাক 2 ৰে ভাগ কৰিব পাৰি তেনেহলে এই গোটেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব 2 ৰে ভাগ কৰিব পাৰা বা 2 ৰে হৰণ যাব লিখি ৰাখিব বহুত বেছি ইম্পৰ্টেন্ট হয় মই নোট লিখাই নাথাকো 3 কোনোবা এটা সংখ্যা 3 ৰে হৰণ যায় নে না যায় কেনেকৈ টেস্ট কৰিব পৰা যায় চাওক আপুনি যিকোনো এটা নাম্বাৰ লৈ লওক 5 6 8 5 7 এটা ধৰি লওক নাম্বাৰ লৈছো ইয়াত যিকেইটা অংক আছে আৰু এটা কথা সংখ্যা আৰু অংকৰ মাজত পাৰ্থক্যটো বহুত বুজি নাপায় মই কৈ দিছো 0 1 2 3 4 5 6 7 8 9 এইকেইটাক অংক বুলি কোৱা হয় গণিতত অংক 10টাই আছে 0 1 2 3 4 5 6 7 8 9 যেতিয়া দুটা অংক একলগ হৈ যায় ধৰি লওক 2 3 দুটা বা দুটাতকৈ অধিক অংক যেতিয়া একলগ হৈ যায় তাক তেতিয়া আমি সংখ্যা বুলি কওঁ বুজি পাইছে নে এতিয়া 256 256 এটা এটা সংখ্যা 3 এটা এটা অংক বুজি পাইছে নে অংক আৰু সংখ্যাৰ মাজত পাৰ্থক্যটো চাওক এটা এটা সংখ্যা এই সংখ্যাটো যিটা অংক আছে 5 6 8 5 7 ইয়াক আমি যোগ কৰক 5 6 11 11 আতে 19 19 5 24 24 7 31 এতিয়া চাওক আমি 31 টো 3 ৰে হৰণ যায় নে না যায় মানে এই গোটেই সংখ্যাটো 3 ৰে হৰণ না যাব বুজি পাইছে নে তেনেকৈ আপুনি আৰু দুই এটা টেস্ট লৈ লওক এটা সংখ্যা ধৰি লওক 5714 আপোনাক কোৱেশ্চনত সোধা হৈছে যে 5714 টো 3 ৰে হৰণ যায় নে না যায় আপুনি যোগ কৰি চাওক 5 ৰ লগত 7 যোগ কৰক 7 ৰ লগত 1 যোগ কৰক 1 ৰ লগত 4 যোগ কৰক 5 7 12 12 1 13 13 4 17 5 5 7 12 12 17 17 টো 3 ৰে হৰণ যায় নে এই 17 টো 3 ৰে হৰণ না যায় তাৰ অৰ্থ এইটো যে এই গোটেই সংখ্যাটো 5714 এই সংখ্যাটো 3 ৰে হৰণ না যায় এটো 3702 কোৱেশ্চন কৰিছে যে 3702 3 ৰে হৰণ কৰিব পাৰি নে কেনেকৈ টেস্ট কৰিব এই গোটেইটা প্লাস কৰি দিব 3 7 10 10 2 12 এই 12 টো 3 ৰে হৰণ যায় 3 4 গুণ 12 তাৰ অৰ্থ এইটো যে 3702 এই গোটেই ডাঙৰ সংখ্যাটো 3 ৰে হৰণ যাব 3 আৰু 9 দুইটা ক্ষেত্ৰত একেই হয় যিকোনো এটা নাম্বাৰ আপুনি লৈ ল'ব ধৰি এই নাম্বাৰটোকে লৈছো 27568 এই ওপৰৰ নাম্বাৰটো লৈছো আপুনি গোটেইকেইটা অংকৰ যোগ কৰি চাব অংক বুজি পাইছে ন 275 গোটেইকেইটা আপুনি যোগ কৰি দিয়ক যোগফলটো উলিয়াওক 7 2 9 9 5 14 14 20 20 28 28 টো 9 ৰে হৰণ না যায় মানে গোটেই ডাঙৰ সংখ্যাটো 9 ৰে হৰণ না যাব 9 আৰু 3 বিভাজ্যতা একে ধৰণে টেস্ট কৰে যোগ কৰিব লাগে যোগফলটো টেস্ট কৰিব লাগে 9 বা 3 ৰে হৰণ যায় নে না যায় যদি 3 ৰে যোগফলটো হৰণ গৈছে তেনে গোটেই ডাঙৰ সংখ্যাটো হৰণ যাব যদি 9 ৰে যোগফলটো হৰণ গৈছে তেনে গোটেই ডাঙৰ সংখ্যাটো হৰণ যাব কোনোবা এটা সংখ্যা 4 ৰে হৰণ যায় নে না যায় সেইটো চাবৰ কাৰণে সেই সংখ্যাটোৰ লাষ্টৰ দুটা ডিজিট চাব লাগিব লাষ্টৰ অংক দুটা চাব লাগিব ধৰি লওক 50291 এইটো এটা সংখ্যা ইয়াৰ লাষ্টৰ দুটা লৈছো 91 91 টো 4 ৰে হৰণ না যায় মানে এই গোটেই সংখ্যাটোকে 4 ৰে হৰণ না যাব আৰু এটা এক্সাম্পল দি দিয়ক 6 7 2 2 4 এই সংখ্যাটো চাওক আপুনি লাষ্টত দুটা ডিজিট 4 ৰে হৰণ যায় 24 টো 4 6 গুণ 24 মানে কি হয় গোটেই সংখ্যাটো 4 ৰে হৰণ যাব সংখ্যা যিমানে ডাঙৰ নহওক লাষ্টত দুটা ডিজিট চালেই হ'ল আৰু পাছৰটো একেবাৰে সহজ কোনোবা এটা সংখ্যাৰ পিছফালে 6 7 0 0 5 0
2 9 3 5 5 কোনোবা এটা সংখ্যাৰ পিছফালৰ নাম্বাৰটো যদি 0 বা 5 আছে তেনেহলে সেই ডাঙৰ সংখ্যাটো 5ৰে হৰণ যাব তাৰ বিপৰীতে যদি পিছফালে 1 2 3 4 7 8 যিয়ে নাথাকক 5ৰে হৰণ নাযাব আৰু 6ৰ কাৰণে এইটো টেষ্ট কৰাটো বহুত সহজ হয় কি হয় কোনোবা এটা সংখ্যাটা লৈ লৈছো 2 8 7 5 6 এই সংখ্যাটো যদি 3ৰে হৰণ যায় আৰু 2ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটো 6ৰেও হৰণ যাব মানে আপুনি দুটা টেষ্ট কৰিব লাগিব 3 কাৰণে এবাৰ টেষ্ট কৰিব লাগিব 6 কাৰণে এবাৰ টেষ্ট কৰিব লাগিব সৰি 2 কাৰণে এবাৰ টেষ্ট কৰিব লাগিব 3 কাৰণে টেষ্ট কৰিবৰ কাৰণে কি হ'ব এই গোটেই কেইটা নাম্বাৰ প্লাস কৰি দিব লাগিব চাব লাগিব যিটো ৰিজাল্ট ওলাব হেতু 3য়ে হৰণ যায় নে নাযায় আৰু 2 কাৰণে কি নোৱাৰো পিছফালে যিটো সংখ্যা আছে হেতু যদি যুগ্ম হয় তেনেহলে গোটেই সংখ্যাটোকে 2ৰে হৰণ যাব আৰু যদি অযুগ্ম হয় 2ৰে গোটেই সংখ্যাটো হৰণ নাযায় আলটিমেটলি মই এটা কথা কৈ থৈ দিওঁ কোনোবা সংখ্যাৰ যদি পিছফালে অযুগ্ম সংখ্যা থাকে এই যে 5টো অযুগ্ম সংখ্যা এই গোটেই সংখ্যাটোক 6ৰে হৰণ নাযায় বুলি ডাইৰেক্ট কৈ দিব পৰা যায় হাতে কোনোবা এটা সংখ্যা হৰণ যায় নে নাযায় তেনেকুৱা কোৱেশ্চন মই আমাৰ আসাম গভৰ্ণমেণ্টৰ কোনো ধৰণৰ এক্সামত দেখা নাইকিয়া কাৰণ এইটো অলপমান হাৰ্ড হয় কিন্তু তাৰ অৰ্থ এইটো নহয় যে নাহিবই গতিকে মই আপোনাক শিকাই থৈ দিওঁ শিকাই থৈ দিলে আপোনাৰ নিজৰ কাৰণে ভাল হ'ব এটা নাম্বাৰ লৈছো ধৰি লওক 2 5 6 3 2 7 9 5 যিকোনো এটা নাম্বাৰ লৈ লৈছো মই এটা হাতেৰে হৰণ যায় নে নাযায় সেইটো টেষ্ট কৰিবৰ কাৰণে আপুনি নাম্বাৰটো তিনিটাকে ভাগ কৰিব লাগিব পিছফালৰ পৰা এইটো হ'ল একম স্থানত থকা এইটো সেকেন্ড এইটো হ'ল থাৰ্ড যিকেইটা অযুগ্ম স্থানত আছে সেইকেইটা আপুনি যোগ কৰিব লাগিব অযুগ্ম স্থানত কি আছে এইটো আছে মানে 25 টো অযুগ্ম স্থানত আছে 795 টো অযুগ্ম স্থানত আছে আপুনি এইটো যোগ কৰিব লাগিব মই আপোনাক প্ৰচেছটো শিকাই দিছো আপুনি বেলেগৰো টেষ্ট কৰি চাব আৰু যুগ্ম স্থানত কি আছে 632 আপুনি যোগ কৰি পেলাই ইয়াত যোগ কৰি পেলাই আপুনি যিটো নাম্বাৰ পাব এই কিবা নাম্বাৰ পালে আৰু সেইটো বা আপুনি এইটো বিয়োগ কৰি দিব বিয়োগ কৰাৰ পাছত আপুনি যিটো পাব সেইটোক আপুনি হাতেৰে হৰণ কৰি চাব লাগিব আৰু যদি এই লাষ্টৰ যিটো বিয়োগফল সেইটো যদি হাতেৰে হৰণ যায় তেন্তে গোটেই ডাঙৰ সংখ্যাটো হাতেৰে হৰণ যাব বুজি পাইছেনে মই কি কৈছো আৰু এটা এক্সাম্পল দি দিছো মই এটা একদম ডাঙৰ নাম্বাৰ লৈ লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 আপোনাক খুদিছে যে এই নাম্বাৰটো হাতেৰে হৰণ যায় নে নাযায় আপুনি কি কৰিব লাগিব পিছফালৰ পৰা তিনিটাকে ভাগ কৰিব লাগিব এইটো তিনিটা এইটো তিনিটা এইটো তিনিটা এইটো তিনিটা 1 2 3 4 ওকে এতিয়া চাওক আপুনি অযুগ্ম স্থানত কি আছে 1 আৰু 3 মানে কি হয় 205 আৰু 602 এটা যোগ কৰিব লাগিব আৰু এটি কি 2 আৰু 4 নম্বৰ স্থানত কি আছে 5 6 7 5 6 2 এটা আপুনি যোগ কৰিব লাগিব কোনোবা এটা যোগফল ডাঙৰ ওলাব কোনোবা এটা যোগফল সৰু ওলাব মুঠতে ডাঙৰটো বা সৰুটো আপুনি বিয়োগ কৰি দিব তাহলে এইটোৰ পৰা আপুনি এইটো ধৰি লওক বিয়োগ কৰিছে ইয়াৰ পিছত যিটো ৰিজাল্ট পাব এই ৰিজাল্টটোক আপুনি হাতেৰে হৰণ কৰি চাব যদি এই ৰিজাল্টটো হাতেৰে হৰণ যায় তেনে গোটেই ডাঙৰ সংখ্যাটো হাতেৰে হৰণ যাব কোনোবা এটা সংখ্যা 8ৰে হৰণ যায় নে নাযায় সেইটো টেষ্ট কৰিবলৈ হলে সংখ্যাটোৰ আপুনি লাষ্টৰ 3টা ডিজিট লৈ ল'ব তাহলে এইটো এই সংখ্যাটো লাষ্টৰ 3টা ডিজিটটো ধৰি যদি 8ৰে হৰণ যায় তেনে গোটেই ডাঙৰ সংখ্যাটো 8ৰে হৰণ যাব সিম্পল বহিত লিখি ৰাখিব আৰু 9ৰ বিষয়টো ক'লোৱে 10ৰ বিষয়টো ক'বলগীয়া কি আছে যিকোনো এটা নাম্বাৰ লৈ লওক পিছফালৰ নাম্বাৰ দুটা যদি 10ে হৰণ যায় তেনে গোটেই ডাঙৰ সংখ্যাটো 10ে হৰণ যাব লাইক 71520 এই সংখ্যাটো পিছফালে 20 আছে 20 টো 10ে হৰণ যায় মানে গোটেই ডাঙৰ সংখ্যাটো 10ে হৰণ যাব কোনোবা এটা সংখ্যা 11ৰে হৰণ যায় নে নাযায় ডিভিজিবিলিটি অফ 11 হেতু কেনেকৈ টেষ্ট কৰি চাব হেতু এটা সংখ্যা লৈছো 2657292 এনিথিং এই 2 টো বেছি হৈছে এটো ফৰ কৰি দিম কেটা হলে 7টা নাম্বাৰ আছে ইয়াত যুগ্ম আৰু অযুগ্ম স্থানত থকা নাম্বাৰবিলাক বিচাৰি উলিয়াওক 1 2 3 4 5 6 7 যুগ্ম স্থানত কি আছে 6 7
9 আৰু যুগ্ম স্থানত কি কি আছে 2 5 আকৌ 2 প্লাস 4 এটা যোগ কৰক 6 7 13 13 9 22 আৰু এটা কোনটো হল এটা যুগ্ম স্থানত থকা নাম্বাৰ কিটা যুগ্ম আৰু এইটো যুগ্ম যুগ্ম স্থানত থকা নাম্বাৰ কিটা যোগ কৰি চাওক 2 5 7 7 2 9 9 4 13 এতিয়া আপুনি ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিয়ক 22 কে 22 টো ডাঙৰ হল 13 কে বিয়োগ কৰিছো 12 পৰা গল 3 থাকিল 9 এটাকে লেখ এটা গল 0 মানে কি হল এইটা আমি বিয়োগ কৰাৰ পিছত কি পালো 9 9 টো 11 হৰণ নাযায় তাৰ অৰ্থ এইটো যে গোটেই সংখ্যাটো 11 হৰণ নাযায় এনেকে বিয়োগ কৰাৰ পিছত যদি এনেকুৱা এটা সংখ্যা পোৱা যায় ধৰি লওক আমি এখিনি ধৰি লওক 22 পালো ধৰি লওক কিবা এটা সংখ্যা আমি পালো যেটো 22 হল 22 টো 11 ৰে ডিভাইড কৰিব পৰা যায় তাৰ অৰ্থ এইটো যে গোটেই সংখ্যাটোৱে 11 ৰে ডিভাইড কৰিব পৰা যায় এতিয়ালৈকে মই আপোনালোকক যিখিনি শিকালো তাৰ ওপৰত কোৱেশ্চন কেনেকুৱা আহে চাওক 2006 নহয় নেকি 2008 এটা কোৱেশ্চন আহিছিলে 6135 n2 খুদিছে এই নাম্বাৰটো 9 ৰে হৰণ যাব তাৰ কাৰণে n ৰ মানটো কি হ'ব লাগিব স্যাৰ মই আপোনাক অলৰেডি কৈ ৰাখিছো যে কোনোবা এটা সংখ্যা 9 ৰে হৰণ তেতিয়াহে যাব যেতিয়া সেই সংখ্যাটো মানে যিটা অংক মানে যিটা নিউমাৰেলস তাৰ যোগফলটো 9 ৰে হৰণ যাব লাগিব মানে কি হয় ইয়াতে 6 যোগ 1 যোগ 3 যোগ 5 যোগ n যোগ 2 ইয়াৰ যিটো ৰিজাল্ট ওলাব এই ৰিজাল্টটো 9 ৰে হৰণ যাব লাগিব n ৰ কথাটো বাদ দিয়ক 5 2 7 7 3 10 10 1 11 11 6 17 মানে কি হল 17 প্লাস n এই n ৰ ভ্যালুটো যদি 1 হৈ যায় তেতিয়া এই 17 একে কিমান হৈ যাব 18 হৈ যাব 18 টো 9 ভাগ কৰিব পৰা যায় নে নাযায় 9 ৰে হৰণ যায় নে নাযায় যায় মানে কি হয় n ৰ জায়গাত যদি আমি 1 দি দিও তেনে হলে এই গোটেই সংখ্যাটো 9 ৰে হৰণ যাব 2010 ত হোটেল ম্যানেজমেন্টৰ এটা কোৱেশ্চন আহিছিল হা এই কোৱেশ্চনটো আছে যে 8971 5938 ষ্টাৰ কোৱেশ্চনটো সুধিছে এই ষ্টাৰ ঠাইত এনেকুৱা কি মান বহাব লাগিব যাতে এই গোটেই সংখ্যাটো 4 ৰে হৰণ কৰিব পৰা হৈ যায় তাত আৰু এটা কন্ডিশন দি দিছে যে ষ্টাৰটো ঠাইত শূন্য বহাব নোৱাৰিবা মই আপোনাক কৈ দিছো যে কোনোবা এটা সংখ্যা 4 ৰে হৰণ যায় নে নাযায় হেতু চেক কৰিব কাৰণে সংখ্যাটোৰ লাষ্টৰ যেটা ডিজিট হেতুটা চেক কৰি চালেই হল ইয়াত আছে 8 আৰু ষ্টাৰ বুজিছেনে ইয়াত যদি আমি শূন্য বহাই দিও ষ্টাৰৰ জায়গাত এটো হৈ যাব 80 80 টো 4 ৰে হৰণ যায় হল কিন্তু ইয়াত কৈ দিছে যে তুমি শূন্য বহাব নোৱাৰিবা তাৰ আমাৰ নেক্সট কি অপচন থাকিলে এটো 80 টো যদি 4 ৰে হৰণ যায় নেক্সট আমিটো এটা সংখ্যা যেটো 4 ৰে হৰণ যাব হেতু আমি 84 এ পাম 80 4 ৰে হৰণ গৈ আছে নেক্সট 81 টো না যায় 4 ৰে হৰণ 82 ক না যায় 83 ক না যায় 84 ক যাব মানে কি হয় এই ষ্টাৰৰ জায়গাত যদি আমি 4 বহাই দিও তেনেলে গোটেই সংখ্যাটো 4 ৰে হৰণ কৰিব পৰা হৈ যাব একচুয়ালি আমি 0 বহালেও হৰণ কৰিব পৰা হৈ গল হয় কিন্তু কোৱেশ্চনটোত কৈ দিছে যে 0 বহাব নোৱাৰিবা আৰু এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 2016 ত আহিছিলে 5746 3822 3822 কোৱেশ্চনটোত কৈ দিছে যে সংখ্যাটো 11 ৰে হৰণ নাযায় আৰু উল্টাই কোৱেশ্চন কৰিছে যে 5 ৰ ঠাইত 5 তকে সৰু এনেকুৱা কি মান বহাব পাৰি যাৰ দ্বাৰা এই সংখ্যাটো 11 ৰে হৰণ কৰিব পৰা হৈ যাব চাওক 11 ৰে হৰণ কৰিব লগিয়া হলে প্ৰথমতে আমি যুগ্ম আৰু অযুগ্ম স্থানত থকা অংকখিনি সেপাৰেট কৰি ল'ব লাগিব 1 3 5 7 এটা হল অযুগ্ম স্থানত থকা নাম্বাৰ 7 6 8 2 এটা হল যুগ্ম স্থানত থকা নাম্বাৰ 7 যোগ 6 যোগ 8 যোগ 2 একটা যুগ্ম স্থানত থকা নাম্বাৰ 8 2 10 7 6 13 23 আৰু অযুগ্ম স্থানত থকা নাম্বাৰ এটা কি 5 যোগ 4 যোগ 3 যোগ 2 2 3 5 5 10 10 14 এতিয়া স্যাৰ আমি 23 পৰা যদি 14 টো মাইনাস কৰি দিও সৰি 23 আছিল
23 পৰা যদি আমি 14 টো মাইনাছ কৰি দিওঁ এটি পালো আমি 9 হ'ল কিন্তু এইটো 9 ঠাইত যদি এইটো যদি 11 ওলালে হয় তেনেহলে এই গোটেই সংখ্যাটো 11 হৰণ গ'ল হয় অকল 11 নহয় এই 9 ঠাইত যদি 0 ওলায় তেতিয়া 11 এৰে ডিভাইড হয় এই কথাটো মই আগত নকলো বা এতিয়া আপোনালোকক কৈ দিছো এইখিনি খালি এনেকুৱা এটা সংখ্যা ওলাব লাগিব যেটো সংখ্যা 0 হ'ব লাগিব অন্যথা 11 হৰণ যোৱা সংখ্যা ওলাব লাগিব যেনে 11 22 33 এনেকুৱা ধৰণৰ নাম্বাৰ ওলাব লাগিব তেতিয়া এই গোটেই সংখ্যাটো 11 হৰণ যাব বুলি আমি ক'ব পাৰিম কিন্তু এটা ওলাইছে কিমান 9 মানে 2 কমকে ওলাইছে যদি এই 5 টো ঠাইত যদি এই যদি 3 থাকিলে হয় তেনেহলে 3 আছে 7 7 3 10 10 2 12 হল হয় আৰু যদি 23 পৰা যদি আমি 12 বিয়োগ কৰিলো হয় তেতিয়া আমি 11 পালো হয় তাৰ অৰ্থটো কি যে এই 5ৰ ঠাইত যদি আমি 5তকে সৰু 3 টো বহাই দিও তেনেহলে এই গোটেই সংখ্যাটো 11 হৰণ কৰিব পৰা হৈ যাব কাৰণ যে কিছুমান কোৱেশ্চন থাকে যে 3 5 7 9 ডট 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 এনেকুৱা 50টা যদি আমি সংখ্যা যোগ কৰো তাৰ যোগফলটো কি হ'ব অন্যথা প্ৰথম স্বাভাৱিক বা প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফলটো কি হয় এনেকুৱা ধৰণৰ কিছুমান যে কোৱেশ্চন থাকে এই কোৱেশ্চন বিলাক যিবিলাক মানে ৰিপিটেড হৈ আছে আমাৰ আসাম গভৰ্ণমেণ্ট জব এক্সাম বিলাকত সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'টোত কৰাই দিম আৰু এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰিব যিসকলৰ মেথমেটিক্সটো উইক বা আপোনাৰ যিবিলাক ব্ৰাদাৰ চিষ্টাৰ যাৰ অলপ ডেভেলপ হোৱাটো আপুনি নিজে বিচাৰে ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাইক এটা কৰিব লাভ ইউ অল